So hello friends, আজি আমি ADRE 2024 grade 3 graduate level paper 4 আলোচনা কৰিব গৈ আছো আৰু ইয়াত আমি ভূগোলৰ সম্ভাৱ্য প্ৰশ্ন অৰ্থাৎ probable questions from geography আলোচনা কৰিম। ইয়াত টোটাল আমি 35 numbers of question আলোচনা কৰা হ'ব আৰু ভিডিওটো অন্তত যদি ভাল পায় ভিডিওটো কাইন্ডলি ভিডিওটো লাইক কৰিব আৰু শেয়াৰ কৰিব নাপাৰিব, লগতে যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব। সো আমি প্ৰশ্নসমূহ আলোচনা কৰি যাওঁ। নম্বৰ 1, নিম্নলিখিত কোনটো আগ্নেয় ভূ অবয়ব? Which of the following is the volcanic landform? Option কেইটা আছে বদ্বীপ, ডেল্টা, মালভূমি, প্লেটু, কালডেৰা, বালিয়াৰী, sand dunes আৰু শুদ্ধ অপশনটো হৈছে কালডেৰা। নম্বৰ 2, কৰ্কট ক্ৰান্তিৰ ৰেখাডাল ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? The Tropic of Cancer passes through how many Indian states? আৰু অপশন কেইটা হৈছে 6, 8, 10 আৰু 12 আৰু শুদ্ধ অপশনটো হৈছে 8। নম্বৰ 3, কোনটো ভাৰতৰ দীৰ্ঘতম নদী? Which is the longest river in India? গংগা, ব্ৰহ্মপুত্ৰ, গোদাবৰী আৰু যমুনা আৰু শুদ্ধ অপশনটো হৈছে গংগা নদী। নম্বৰ 4, ইউৰোপ আৰু এছিয়া মহাদেশক পৃথক কৰা পৰ্বত শ্ৰেণীটো হৈছে which mountain range separates Europe and Asia? অপশন কেইটা হৈছে ইউৰাল পৰ্বত, ইউৰাল মাউণ্টেন, আল্পছ মাউণ্টেন, এণ্ডিজ পৰ্বত আৰু ৰকি পৰ্বত আৰু শুদ্ধ অপশনটো হৈছে ইউৰাল পৰ্বত। নম্বৰ 5, কোনখন নৈ অসম আৰু বাংলাদেশৰ মাজেৰে প্ৰবাহিত হৈছে? Which river flows through Assam and Bangladesh? অপশন কেইটা হৈছে গংগা, ব্ৰহ্মপুত্ৰ, মহানদী আৰু নৰ্মদা আৰু শুদ্ধ অপশনটো হৈছে ব্ৰহ্মপুত্ৰ নদী। নম্বৰ 6, কোনটো মৰুভূমি গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট নামে জনা যায়? Which desert is known as the Great Indian Desert? অপশন কেইটা আছে সাহাৰা মৰুভূমি, থৰ মৰুভূমি, গোবি মৰুভূমি আৰু কালাহাৰী মৰুভূমি, কালাহাৰী ডেজাৰ্ট আৰু শুদ্ধ অপশনটো হৈছে থৰ মৰুভূমি। নম্বৰ 7, অসমত কি জলবায়ু অনুভূত হয়? What type of climate is experienced in Assam? অপশন কেইটা আছে মৰু জলবায়ু, ডেজাৰ্ট ক্লাইমেট, ভূমধ্যসাগৰীয় জলবায়ু, মেডিটেৰেনিয়ান ক্লাইমেট, ক্ৰান্তীয় মৌচুমী জলবায়ু, ট্ৰপিকেল মনচুন ক্লাইমেট আৰু নাতিশীতোষ্ণ জলবায়ু, টেম্পাৰেট ক্লাইমেট আৰু শুদ্ধ অপশনটো হৈছে ক্ৰান্তীয় মৌচুমী জলবায়ু, ট্ৰপিকেল মনচুনেল ক্লাইমেট। নম্বৰ 8, ৰিং অফ ফায়াৰ কি সূচায়? দ্য ৰিং অফ ফায়াৰ ৰেফাৰ্ছ টু অপশন কেইটা আছে বিষুৱীয় বনাঞ্চল, ইকুৱেটৰিয়েল ফৰেষ্ট বেল্ট, প্ৰশান্ত মহাসাগৰৰ চাৰিওকাষে থকা সক্ৰিয় আগ্নেয়গিৰি এলেকা, এক্টিভ ভলকেনিক জোনছ এৰাউণ্ড দ্য পেচিফিক অ'চেন, মৰুভূমি এলেকা, ডেজাৰ্ট জোন, পাৰ্বত্য অঞ্চল, মাউণ্টেনাছ বেল্ট আৰু শুদ্ধ অপশনটো হৈছে প্ৰশান্ত মহাসাগৰৰ চাৰিওকাষে থকা সক্ৰিয় আগ্নেয়গিৰি এলেকা, এক্টিভ ভলকেনিক জোন এৰাউণ্ড দ্য পেচিফিক অ'চেন। নম্বৰ 9, তলৰ কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ? Which is the largest freshwater lake in India? আৰু অপশন কেইটা হৈছে ৱেম্বনাড, লকটাক, উলাৰ আৰু চিল্কা আৰু শুদ্ধ অপশনটো হৈছে উলাৰ হ্ৰদ। নম্বৰ 10, নিম্নলিখিত কোনটো পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ? Which of the following is the largest delta in the world? অপশন কেইটা আছে নীল নদীৰ বদ্বীপ, নাইল ডেল্টা, গংগা ব্ৰহ্মপুত্ৰ বদ্বীপ, গেঞ্জেছ ব্ৰহ্মপুত্ৰ ডেল্টা, মিছিছিপি বদ্বীপ, মিছিছিপি ডেল্টা আৰু আমাজন বদ্বীপ, আমাজন ডেল্টা আৰু শুদ্ধ অপশনটো হৈছে গংগা ব্ৰহ্মপুত্ৰ বদ্বীপ, গেঞ্জেছ ব্ৰহ্মপুত্ৰ ডেল্টা। নম্বৰ 11, কোনখন ভাৰতীয় ৰাজ্যৰ উপকূল ৰেখা দীৰ্ঘতম? Which Indian state has the longest coastline? মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশ আৰু শুদ্ধ অপশনটো হৈছে গুজৰাট। নম্বৰ 12, সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ নামেৰে জনা যায়? Which planet is known as the red planet? আৰু অপশন কেইটা আছে শুক্ৰ, ভেনাছ, মংগল, মাৰ্চ, বৃহস্পতি, জুপিটাৰ আৰু শনি, সেটাৰ্ণ আৰু শুদ্ধ অপশনটো হৈছে মংগল, মাৰ্চ। নম্বৰ 13, গ্ৰীণলেণ্ডৰ ৰাজধানী কি? What is the capital of Greenland? অপশন কেইটা হৈছে নিউক, ৰেকজাভিক, অটৱা আৰু হেলচিংকি আৰু শুদ্ধ অপশনটো হৈছে নিউক। নম্বৰ 14, পৃথিৱীৰ উচ্চতম বিন্দুটো দ্য হাইষ্ট পইণ্ট অন আৰ্থ ইজ মাউণ্ট কিলিমাঞ্জাৰো, K2 বা গডউইন অষ্টিন, এভাৰেষ্ট শৃংগ, মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট এলব্ৰাছ আৰু শুদ্ধ অপশনটো হৈছে এভাৰেষ্ট শৃংগ, এভাৰেষ্ট মাউণ্টেইন, এভাৰেষ্ট পিক। নম্বৰ 15, কোনখন নদী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মেক্সিকোৰ মাজেৰে সীমা? Which river forms the boundary between United States and Mexico? অপশন কেইটা হৈছে কলাৰাডো, ৰিঅ' গ্ৰেণ্ডে, মিছিছিপি আৰু মিচৌৰি আৰু শুদ্ধ অপশনটো হৈছে ৰিঅ' গ্ৰেণ্ডে। নম্বৰ 16, কোনখন নৈক বংগৰ দুখ নামে জনা যায়? Which river is known as the sorrow of Bengal? অপশন কেইটা আছে হুগলী নদী, ব্ৰহ্মপুত্ৰ, দামোদৰ আৰু মহানদী আৰু শুদ্ধ অপশনটো হৈছে দামোদৰ নদী। নম্বৰ 17, ক'ত পৃথিৱীৰ সৰ্বাধিক সতেজ পানী জমা হৈ আছে? The majority of Earth's fresh water is stored in মহাসাগৰ, অ'চেন, হিমবাহ আৰু তুষাৰখণ্ড, গ্লেচিয়াৰ এণ্ড আইচ কেপছ। নম্বৰ চি নদী আৰু হ্ৰদ, ৰিভাৰ্ছ এণ্ড লেকছ আৰু ভূমিগত জল, আণ্ডাৰগ্ৰাউণ্ড একুইফাৰ্ছ আৰু শুদ্ধ অপশনটো হৈছে হিমবাহ আৰু তুষাৰখণ্ড, গ্লেচিয়াৰ্ছ এণ্ড আইচ কেপছত সৰ্বাধিক ফ্ৰেছ ৱাটাৰ জমা হৈ আছে। ভাৰতৰ কোনটো সৰ্বাধিক ভূমিকম্প প্ৰাবল্য অঞ্চল? Which region in India is the most prone to earthquake?
আৰু অপশ্যন কেইটা আছে পশ্চিম ঘাট পৰ্বত ৱেষ্টাৰ্ণ ঘাট অসম আৰু উত্তৰ পূব আছাম এণ্ড নৰ্থ ইষ্ট থৰ মৰু থৰ ডেজাৰ্ট আৰু দাক্ষিণাত্য মালভূমি ডেক্কান প্লেটো আৰু শুদ্ধ অপশ্যনটো হৈছে অসম আৰু উত্তৰ পূব আছাম এণ্ড নৰ্থ ইষ্ট নম্বৰ 19 নিম্নলিখিত কোনখন পৃথিৱীৰ দীৰ্ঘতম নদী হুইচ অফ দ্য ফলোইং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড নীল নদী নাইল ৰিভাৰ আমাজন নদী এমেজন ৰিভাৰ ইয়াংজে নদী ইয়াংজে ৰিভাৰ আৰু মিছিছিপি নদী মিছিছিপি ৰিভাৰ আৰু শুদ্ধ অপশ্যনটো হৈছে নীল নদী নাইল ৰিভাৰ এল নিনো পৰিঘটনাটো জড়িত হৈ আছে কিহৰ সৈতে দ্য ফেনমেনা অফ এল নিনো ইজ এছ'চিয়েটেড উইথ ভূমিকম্প আৰ্থকুৱেক মৌচুমী বতাহ মনচুনেল উইণ্ড সামুদ্ৰিক সোঁত অ'চেন কাৰেণ্টছ আৰু গোলকীয় উষ্ণতা বৃদ্ধি গ্ল'বেল ৱাৰ্মিং আৰু শুদ্ধ অপশ্যনটো হৈছে সামুদ্ৰিক সোঁত অ'চেন কাৰেণ্টৰ সৈতে ভূটানৰ ৰাজধানী কি হোৱাট ইজ দ্য কেপিটেল অফ ভূটান অপশ্যন কেইটা হৈছে কাঠমাণ্ডু থিম্ফু পাৰো আৰু ঢাকা আৰু শুদ্ধ অপশ্যনটো হৈছে থিম্ফু ভূটানৰ ৰাজধানী কোনখন দেশত সৰ্বাধিক জাগ্ৰত আগ্নেয়গিৰি আছে হুইচ কাণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ এক্টিভ ভলকেনছ আৰু অপশ্যন কেইটা হৈছে জাপান ইণ্ডোনেছিয়া ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু শুদ্ধ অপশ্যনটো হৈছে ইণ্ডোনেছিয়া নম্বৰ 23 নিম্ন উল্লেখিত কোনটো গেডিঅ' হিলৰ উদাহৰণ হুইচ অফ দ্য ফলোইং ইজ এক্সাম্পল অফ চেডিমেণ্টাৰী ৰক আৰু অপশ্যন কেইটা হৈছে গ্ৰেনাইট বেচাল্ট বালিশিল আৰু মাৰ্বল আৰু শুদ্ধ অপশ্যনটো হৈছে বালিশিল বা চেণ্ডষ্টোন নম্বৰ 24 সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত ইন হুইচ কণ্টিনেণ্ট ইজ দ্য সাহাৰা ডেজাৰ্ট লোকেটেড আৰু অপশ্যন কেইটা হৈছে এছিয়া আফ্ৰিকা উত্তৰ আমেৰিকা নৰ্থ আমেৰিকা আৰু অষ্ট্ৰেলিয়া আৰু শুদ্ধ অপশ্যনটো হৈছে আফ্ৰিকা মহাদেশখন নম্বৰ 25 পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটো হৈছে দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড ইজ ৰকি পৰ্বত ৰকি মাউণ্টেইন এণ্ডিজ মাউণ্টেইন হিমালয় পৰ্বত হিমালয়ান মাউণ্টেইন আৰু আল্পছ পৰ্বত আৰু শুদ্ধ অপশ্যনটো হৈছে এণ্ডিজ পৰ্বত নম্বৰ 26 ভাৰতৰ কোনখন চহৰক ভেনিছ অফ দ্য ইষ্ট নামে জনা যায় হুইচ অফ দ্য চিটি ইজ নন ইণ্ডিয়ান চিটি ইজ নন এজ দ্য ভেনিছ অফ দ্য ইষ্ট আৰু অপশ্যন কেইটা বেংকক উদয়পুৰ শ্ৰীনগৰ আৰু কোচি আৰু শুদ্ধ অপশ্যনটো হৈছে কোচি নম্বৰ 27 ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে দীৰ্ঘতম সীমা ভগাই লৈছে হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ বাংলাদেশ আৰু অপশ্যন কেইটা হৈছে অসম আছাম পশ্চিমবংগ ৱেষ্ট বেংগল ত্ৰিপুৰা আৰু মেঘালয় আৰু শুদ্ধ অপশ্যনটো হৈছে অসম আছাম নম্বৰ 28 কোনখন পৃথিৱীৰ গভীৰতম মহাসাগৰ হুইচ ইজ দ্য ডিপেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড অপশ্যন কেইটা হৈছে আটলাণ্টিক মহাসাগৰ আটলাণ্টিক অ'চেন ভাৰত মহাসাগৰ ইণ্ডিয়ান অ'চেন প্ৰশান্ত মহাসাগৰ পেচিফিক অ'চেন আৰু দক্ষিণ মহাসাগৰ চাউদাৰ্ণ অ'চেন আৰু শুদ্ধ অপশ্যনটো হৈছে প্ৰশান্ত মহাসাগৰ পেচিফিক অ'চেন নম্বৰ 29 নিম্ন উল্লেখিত কোনটো নদী হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা নাই হুইচ অফ দ্য ফলোইং ৰিভাৰ ডাজ নট অৰিজিনেট ফ্ৰম হিমালয়াছ যমুনা গংগা গোদাবৰী আৰু ব্ৰহ্মপুত্ৰ আৰু শুদ্ধ অপশ্যনটো হৈছে গোদাবৰী নম্বৰ 30 নিম্ন উল্লেখিত কোনটো উষ্ণ সামুদ্ৰিক সোঁত হুইচ অফ দ্য ফলোইং ইজ দ্য ৱাৰ্ম অ'চেন কাৰেণ্টছ গাল্ফ ষ্ট্ৰীম লাব্ৰাডোৰ কাৰেণ্ট কেনেৰী কাৰেণ্ট আৰু বেংগুৱেলা কাৰেণ্ট আৰু এইটো শুদ্ধ উত্তৰটো হৈছে গাল্ফ ষ্ট্ৰীম নম্বৰ 31 মাটিকালিৰ হিচাপত কোনখন মহাদেশ পৃথিৱীৰ ক্ষুদ্ৰতম হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট বাই লেণ্ড এৰিয়া অষ্ট্ৰেলিয়া ইউৰোপ আণ্টাৰ্কটিকা আৰু দক্ষিণ আমেৰিকা চাউথ আমেৰিকা আৰু শুদ্ধ অপশ্যনটো হৈছে অষ্ট্ৰেলিয়া বা ওচেনিয়া মহাদেশ স্মলেষ্ট কণ্টিনেণ্ট আফ্ৰিকা মহাদেশৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন হোৱাট ইজ দ্য মষ্ট পপুলাছ কাণ্ট্ৰি ইন আফ্ৰিকা অপশ্যন কেইটা হৈছে দক্ষিণ আফ্ৰিকা চাউথ আফ্ৰিকা ইজিপ্ট নাইজেৰিয়া আৰু কেনিয়া আৰু শুদ্ধ অপশ্যনটো হৈছে নাইজেৰিয়া দ্য মষ্ট পপুলাছ কাণ্ট্ৰি অফ আফ্ৰিকা নম্বৰ 33 নিম্ন উল্লেখিত কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে হুইচ অফ দ্য ফলোইং ষ্ট্ৰেইটছ ছেপাৰেটছ ইণ্ডিয়া এণ্ড শ্ৰীলংকা আৰু অপশ্যন কেইটা হৈছে পক প্ৰণালী পক ষ্ট্ৰেইট মালাক্কা প্ৰণালী মালাক্কা ষ্ট্ৰেইট চুণ্ডা প্ৰণালী চুণ্ডা ষ্ট্ৰেইট আৰু বেৰিং প্ৰণালী বেৰিং ষ্ট্ৰেইট আৰু শুদ্ধ অপশ্যনটো হৈছে পক প্ৰণালী পক ষ্ট্ৰেইট নিম্ন উল্লেখিত কিহৰ সৈতে বৃষ্টি ছায়া পৰিঘটনাটো জড়িত দ্য ৰেইন শ্বেডো ইফেক্টছ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং আৰু অপশ্যন কেইটা মৌচুমী বতাহ পৰ্বত মৰুভূমি আৰু সামুদ্ৰিক সোঁত আৰু শুদ্ধ অপশ্যনটো হৈছে পৰ্বত নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 35 নিম্ন উল্লেখিত কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ কৰেল ৰিফ অপশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট কৰেল ৰিফ চিষ্টেম ইন দ্য ৱৰ্ল্ড আৰু অপশ্যন কেইটা হৈছে গ্ৰেট বেৰিয়াৰ ৰিফ ৰেড চি কৰেল ৰিফ নিউ কেলিডনিয়ান বেৰিয়াৰ ৰিফ আৰু ফ্লৰিডা ৰিফ আৰু শুদ্ধ অপশ্যনটো হৈছে গ্ৰেট বেৰিয়াৰ ৰিফ